আপোনালোকে আকাশখন চাওক মই সেইটোৱে চাই আছোঁ তেতিয়াৰ পৰাই ওলাই গৈছে গাইজ মোৰ নাম মই কলিতা আৰু এটা নতুন ব্লগ কেনে আপোনাৰ ৱেলকাম তো বৰ্তমান মই এনে বাহিৰত আছিলোঁ মানে মোৰ বাউণ্ডাৰীতে আছিলোঁ আমাৰ ঘৰৰ তো ফাৰ্ষ্ট অফ অল আপোনালোকে আকাশখন চাওক ভাই চাওক কি বঢ়িয়া লাগি আছে তো মই কাপোৰ চাপোৰটো নিলোঁ বাছ এই মোৰ এইটো স্পৰ্টিং নিব বাকী আছে তো মই কাপোৰখিনি নিয়াৰ পিছত জাপিবও লাগিব তো বৰ্তমান এয়া কৰি আছোঁ এনে ঘূৰি আছোঁ ধুনীয়া আছে একদম এতিয়া চাওক গাইছ আমাৰ আকাশখন মই সেইটোৱে চাই আছোঁ তেতিয়াৰ পৰাই আকাশখন এতিয়া ফ'কাছ কৰে নে নকৰিব এতিয়াও কৰা নাই তো ব'লক কাপোৰটো লৈ কিনে ভিতৰত যাওঁ পিছত যাম মানে যাম পানীটো খাই আহি এটা কল লৈ যাব ভাই কি বঢ়িয়া ভিউ ইয়াতে থৈ দিওঁ একদম স্নেল এয়া চাওক গাইছ স্নেল শামুক মানে তো গাইজ এয়া চাওক মই এইখিনিতে আছোঁ এইখিনিত আছোঁ ন এটা মাৰ্ক দি এইটো পাথৰ মাৰ্ক হয় হা আমাৰ মানে মাৰ্ক লোকেশ্যন আৰু সেইটো আমাৰ গেট মানে কমচে কম 10 মিটাৰমান চাগে হ'ব সেইখিনিলৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে মই তাৰ লগে একদম অট'মেটিকলি মই টেলিপৰ্ট হৈ যাম চাব আৰে এতিয়ালৈকে হোৱা নাই যে আচ্ছা ছাবস্ক্ৰাইব কৰা নাই চাগে কৰক 5 ছেকেণ্ডৰ ভিতৰত মই নিজে টেলিপৰ্ট হৈ যাম হে এতিয়ালৈকে কৰা নাই কৰক মই তাতে নিজে টেলিপৰ্ট হৈ যাম এইটো কি হৈছে এইটো কি হয় কি আছে এইটো কি হৈছে আৰে ভাই হে গাইছ মই তাতে আছিলোঁ আচ্ছা আপোনালোকে চাগে ছাবস্ক্ৰাইব কৰি দিছে তো মই অট'মেটিকলি ইয়াতে টেলিপৰ্ট হৈ গৈছোঁ ইয়াতে চাব কিমান দূৰ আছে ইয়াৰে পৰা এয়া ভাই চাহা ইমান দূৰ আছিল একদম নিজে টেলিপৰ্ট হৈ গৈছোঁ তো এতিয়া ভিতৰত যাওঁ ব'লক কাপোৰটো লৈ তো গাইজ কাপোৰটো লৈ আনিলোঁ আৰু কেইটামান কাপোৰ মই জাপিছিলোঁ অলপ দেৰিকৈ তো এইখিনি জাপো এতিয়া চালে ভিডিঅ'ত মই কাপোৰ চাপোৰ জাপিলোঁ তো এতিয়া কিবা এটা কাম বা এতিয়া ডাইৰেক্ট পঢ়া ষ্টাৰ্ট কৰিম তো ডাইৰেক্ট কৰিম এতিয়া চাগে তো গাইজ মই চাহটো বনাই লৈছোঁ
তো এতিয়া চাহটো খাই কিনে পঢ়া ষ্টাৰ্ট কৰিম। গাইজ মই বৰ্তমান পঢ়া চঢ়া হ'ল, ডিনাৰো কৰিলোঁ। মই কৰিলোঁ কিন্তু মোৰ পাপা কৰা নাই, কিউকি মাছ ভাজি আছিল। ৰ'ব দেখাওঁ পাপা, এইছা পুৰা ঘাম ওলাই গৈছে। এয়া মাছ ভাজি আছে। তো আজিৰ ব্লগটো কেনেখিনিতে যদি ভাল পাইছে তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত ক'ব মোৰ নেক্সট ভিডিঅ'ত মই এটা চেলেঞ্জ ব্লগ কৰিম চাগে। তো কমেণ্টত ক'ব কি চেলেঞ্জ কৰিম। অলপমান মানে কমেণ্টটোতো কৰিব মানে বাছ, যদিও মানে কি কয় এইটো একো মানে চেলেঞ্জ নিদিয়ে, নৰ্মেল কমেণ্টটো কৰিব। তো আজিৰ ভিডিঅ' কেনেখিনি তে বাই। তো এতিয়া আৰু যাওঁ বলক। তো গাইছ এইখিনি ভিডিঅ' মই দিছোঁ চিনেমাৰ কাৰণে, তো চাওক গাইছ কেনে লাগিছে।